হাই ফ্ৰেণ্ডছ, সোণালী অসমৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ দুটা কঁঠালৰ ৰেচিপি। আহকচোন আপোনালোকক মইনো কেনেদৰে দেখাওঁ। আজি মই ৰেচিপি দুটা বনাবলৈ ওলোৱা কঁঠালটো হৈছে এইটো। এতিয়া মই এইটো ইয়াৰ পৰা কেইফুটমান উলিয়াই খাম। তাৰপিছত আপোনালোকক দুটা ৰেচিপি দেখাম বুলি কৈছিল, কঁঠালৰ পিঠা আৰু কঁঠালৰ মালপোৱা। সেই দুটা আপোনালোকক দেখাই আছোঁ। কঁঠালখিনি ইয়াত দেখিছেনে? ইয়াৰ পৰা মই গুটিটো উলিয়াই ল'ম। এতিয়া মই এইখিনি মিক্সিত পিচি ল'ম। এয়া মোৰ হেৰিখিনি পিচা হৈ গ'ল মিক্সিত। এয়া দেখিছেনে কঁঠালখিনি? এয়া এতিয়া ইয়াত মই পিঠাখিনি বনাবৰ বাবে, পিঠা বা মালপোৱা এইখিনি বনাবৰ বাবে এয়া মই অকণমান আটা লৈছোঁ। মই গোটেইখিনি আটা নিদিওঁ, যিমানখিনি হয় সিমানখিনিহে দিম। ইয়াতে এতিয়া মই অলপ চেনি লৈছোঁ। ডাঙৰ চামুচেৰে প্ৰায় 2 চামুচমানেই হ'ব। কঁঠালত যিটো মিঠা থাকেই, সেইকাৰণে মই বহুত বেছি চেনি নলওঁ। এতিয়া ইয়াতে মই সৰু চামুচেৰে অকণমান এয়া চ'দা ব্যৱহাৰ কৰিছোঁ। এইখিনি ধুনীয়াকৈ গোটেইখিনি এই ধৰণে মিক্স কৰি ল'ব। এতিয়া ইয়াতে আৰু অকণমান মই অকণমান নিমখ লৈছোঁ, একদমেই অকণমান। এয়া ইয়াতে মই আৰু অকণমান আটা ব্যৱহাৰ কৰিম। আপোনালোকে অলপ অলপকৈ আটা দি পেলাই এনেদৰে মিশ্ৰণখিনি গোটেইখিনি মিহলি কৰি ল'ব। এইখিনি এতিয়া হৈ গ'ল। আমি যি ধৰণে মালপোৱা বনাওঁ তেনেধৰণে ল'ব। এয়া দেখিছেনে? এয়া এতিয়া এইখিনি মোৰ হৈ গ'ল। এতিয়া মই এখন কেৰাহী ল'ম। ইয়াতে এতিয়া মই ৰিফাইন তেল ব্যৱহাৰ কৰিছোঁ। তেলখিনি এতিয়া গৰম হ'বলৈ দিম ভালদৰে। এতিয়া মোৰ তেলখিনি গৰম হৈ গ'ল। এতিয়া মই পিঠাখিনি বনাম। এই ধৰণে মই দি দিছোঁ। আপোনালোকে চামুচো ব্যৱহাৰ কৰিব পাৰে, তো মোৰ এনেকৈ দিয়ে ভাল লাগে বেছি, সেইকাৰণে। আৰু এটা কথা, এইটো কিন্তু একেবাৰে থৈ দিয়া নহয়, ইয়াক গৰমে গৰমে পৰিৱেশন কৰিব লাগিব, তেতিয়াহে আপোনালোকে ইয়াৰ টেষ্টটো ভাল পাব। এয়া দেখিছেনে? তাৰ তল চাইডটো ৰঙচুৱা হৈ আহিছে। এতিয়া মই এইখিনি লুটিয়াই দিম। দেখিছেনে কিমান ধুনীয়াকৈ পিঠাখন ফুলি আহিছে? আৰু গেছৰ ফ্লেমটো একেবাৰে ল' কৰি দিব, তেতিয়াহে ই খুব ভালদৰে ভিতৰলৈকে সিজি যায়। এয়া দেখিছেনে ইমান ধুনীয়া হৈছে নহয় জানো? বহুত বেছি টাইম নালাগে, একেবাৰে কম সময়তে হয় আৰু খাবলৈ বিৰাট টেষ্টি হয়। এনেকুৱা ৰঙাচুৱা পোৱালৈকে অকণমান ৰাখি দিব। এয়া মোৰ গোটেইকেইটা কঁঠালৰ পিঠা ৰেডি হৈ গৈছে। আৰু এয়া দেখিছেনে ইমান ধুনীয়াকৈ ফুলি আহিছে? আৰু এইকেইটা চাওকচোন ইমান ধুনীয়াকৈ কোমল হৈছে। এয়া দেখিছেনে? মই কঁঠালৰ মালপোৱাকেইটা ৰেডি হৈ গ'ল। এতিয়া মই এইখিনি চাহৰ লগত পৰিৱেশন কৰিম। এইখিনি আপোনালোকে গৰমে গৰমে পৰিৱেশন কৰিব, যিহেতু গৰমে গৰমে খাবলৈ ইয়াক বেছি টেষ্ট হয়। আপোনালোকে এইদৰে এবাৰ ট্ৰাই কৰি চাবচোন। এতিয়া মই আপোনালোকক যিহেতু কৈছিলোঁ যে মই কঁঠালৰ দুটা দেখাম, এটা হৈছে কঁঠালৰ পিঠা আৰু এটা হৈছে কঁঠালৰ মালপোৱা। এতিয়া মই কঁঠালৰ পিঠাখিনি বনাবৰ বাবে এয়া মই পিঠাগুড়ি লৈছোঁ। এই পিঠাখিনি মই কলপাতত বনাম। এতিয়া এয়া মই অকণমান ইয়াত চেনি ব্যৱহাৰ কৰিছোঁ, সৰু চামুচেৰে 1 চামুচ। পিঠাগুড়ি আৰু কঁঠালৰ যিটো মিশ্ৰণ, এই গোটেইখিনি ভালদৰে এনেদৰে মিক্স কৰি দিব। অলপ অলপকৈ দি দিব, পটককৈ দি দিলে গোটেইখিনি নালাগিবও পাৰে, সেইকাৰণে মই অলপ অলপকৈ দি ইয়াত গোটেইখিনি এই ধৰণে মিক্স কৰি আছোঁ। এইখিনি মোৰ হৈ গ'ল। এয়া দেখিছেনে? প্ৰায় আটা মঠাতকৈ অলপ ঢিলাকৈ ল'ব। এতিয়া মই এয়া 2খন কলপাত লৈছোঁ আৰু কলপাতকেইখন মই অকণমান গেছত শুকুৱাই লৈছোঁ, তেতিয়া ফাটি নাযায়। মই এই মিশ্ৰণখিনি অলপ অলপকৈ এইদৰে কলপাতখনত দি দিছোঁ। বহুত বেছি নিদিব, এইদৰে এনেকৈ ধৰণে দিছোঁ। আৰু এতিয়া মই এইখিনি অকণমান লাহে লাহে বেলনা মাৰিয়ে এই ধৰণে এয়া দেখিছেনে? এনেকৈ দি দিছোঁ।
হৈ গ'ল এতিয়া এইখিনি মই এখন পেন পাতি তাত গৰম হ'বলৈ দিম আৰু এখন অকণমান গৰম হোৱাত ইয়াতে মই কলপাতৰ পিঠাকেইখন দি দিম এখন গৰম হৈ গ'ল ইয়াতে মই এই ধৰণে দি দিছোঁ এতিয়া এয়া মই সোনকালে হ'বৰ বাবে অকণমান এনেদৰে ঢাকোন লগাই দিছোঁ জুইটো মিডিয়ামতে ৰাখিব এতিয়া এয়া দেখিছেনে মই ঢাকোনখন অকণমান এই ধৰণে আঁতৰাই দিছোঁ এতিয়া লুটিয়াই দিম বহুত বেছি টাইম নালাগে একদমেই কম টাইমত হৈ যায় এতিয়া মোৰ এইখিনি হৈ গৈছে বেছি টাইম লগা নাই মোৰ প্ৰায় 4 মিনিট মানে সময় লাগিছে এয়া দেখিছেনে এয়া চাওকচোন কিমান ধুনীয়া হৈছে নহয় জানো দেখাত কলপাতৰ এটা খুব ধুনীয়া গোন্ধ আহে আৰু কঁঠালৰটো গোন্ধ থাকেই এয়া আৰু কলপাতৰ চিনটো ইয়াৰ পিঠাখনত কেনেদৰে বহি গৈছে দেখিছেনে ইমান ধুনীয়া লাগিছে নহয় জানো দেখিবৰ বাবে ঠিক এইখনো এনেদৰে হৈ গৈছে দেখাতে বাৰু খাওঁ খাওঁ লাগিছে নাই কওকচোন বিৰাট ধুনীয়া এটা গোন্ধ আহিছে এফালে এয়া কঁঠালৰ মালপোৱা আৰু এফালে হৈছে এয়া কঁঠালৰ পিঠা আপোনালোকে যদি এনেদৰে খোৱা নাইকে এবাৰ ট্ৰাই কৰি চাবচোন বিৰাটেই টেষ্টি হয় খাবৰ বাবে এয়া পিঠা এখন দেখিছেনে অলপ এয়া পাতল যিমানেই পাতল কৰিব সিমানেই ভাল লাগে খাবৰ বাবে আশা কৰোঁ আপোনালোকে ৰেচিপি দুটা চাই ভাল পালে আৰু আগলৈ এনেকুৱা ধুনীয়া ধুনীয়া ৰেচিপি চাবৰ বাবে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব তেনেহ'লে আজিলৈ আহিছোঁ বাই বাই